ৰেখাই আপোনালোক সকলোকে ৰেখা ৱৰ্ল্ডলৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ বাবে লৈ আহিছো দুটা লাডু ৰেচিপি আৰু এই লাডুকিটা বহুত ধুনিয়াকৈ আপোনালোকে ইজিলি বনাব পাৰে। যেতিয়া আমি লাডু বনাবলৈ যাওঁ তেতিয়া লাডুকিটা একদম ভাল নহয় আৰু কেতিয়াবা হয়তো বগাও নহয় আৰু কোমল কোমল হৈ থাকে, একদম ভাল নালাগে। আৰু এনেকুৱা ধৰণে বনালে আপোনাৰ লাডুকিটা বহুত ধুনিয়াকৈ বনিব আৰু দেখিবলৈ একদম ৰসগোল্লাৰ নিচিনা বগা বগা হৈ উঠিব। আজি মই দুটা ধৰণৰ লাডু বনাম। প্ৰথমটো হৈছে নাৰিকলৰ লাডু আৰু ইটো হৈছে নাৰিকলৰ সুজি মিলি বনোৱা লাডু। যদি আপোনালোক ইন্টাৰেষ্টেড হয় তেতিয়াহলে মোৰ এই লাডু ৰেচিপিটো চাব বুলি মই আশা ৰাখিলো। লস্কৰা বনাবৰ বাবে আমাক লাগিব নাৰিকল। এয়া মই 3টা নাৰিকল ৰুকি লোৱা হ'ল আৰু নাৰিকলৰ পৰা ৰস চেপি আছো, যিহেতু ঠাণ্ডা দিন অকমান অকমানহে ৰস ওলাব। আৰু নাৰিকলখিনি দুভাগত ভাগ কৰি লোৱা হৈছে। এফালে নাৰিকলৰ চুজিৰ কাৰণেও এয়া ৰেডি কৰি থোৱা হৈছে আৰু এতিয়া যিহেতু লস্কৰা বনাম, প্ৰথমতে লস্কৰাখিনিৰ কাৰণে অকমান অকমানকৈ চেপি ল'ম, মই ৰস উলিয়াই ল'ম। যিহেতু ঠাণ্ডা দিন ইমান বেছি ৰস নোলাব, অকমান অকমান ৰস উলিয়াই ল'লেই হ'ল। তাৰপিছত ধুনীয়াকৈ কেৰাহীটো চাফা কৰি ল'ব লাগিব দেই, তেতিয়াহে নাৰিকলখিনি একদম ৰসগোল্লাৰ নিচিনা লাগিব। অকণমান পানী দিছোঁ, 1 চামুচমান পানী দিয়াৰ পিছত এয়া এইটো কাপৰে 3 কাপ মই চেনি দিম। তাতে অকণমান পানী দিম, 1-2 চামুচ পানী দি কৰি অকণমানকৈ লৰাই থাকিম। ইমান বেছি পানী দিব দৰকাৰ নাই, নহবা বহুত পানী ওলাই গ'লে লস্কৰাটো একদম তেলেতীয়া হৈ যাব, একদম ভাল নহ'ব। অকণমান পানী দিব যাতে অকণমান চেনিটো গলিবলৈ ষ্টাৰ্ট হয়। এনেকৈ লৰাই থাকিব লাগিব। তাৰপিছত মই নাৰিকলখিনি ঢালি দিলোঁ। নাৰিকলখিনি ঢালি দি কৰি ধুনীয়াকৈ এনেকৈ লৰাই থাকিব অলপমান। নাৰিকলখিনি লৰাই একদম এটা যেতিয়া গোন্ধ আহিব, এটা গোন্ধ অহালৈকে নাৰিকলখিনি লৰাই থাকিব লাগিব। গেছটো ল' কৰি 20 মিনিট ভজাৰ পিছত লাডু বনাবৰ বাবে আমাৰ এই নাৰিকলখিনি প্ৰস্তুত হৈ গ'ল আৰু ইয়াতে ইলাচি অলপমানো দি দিব, মোৰ দেখুৱাবলৈ থাকি গ'ল। আৰু ফাইনেলি এয়া আমাৰ লাডু প্ৰস্তুত হৈ গ'ল আৰু ইমান ধুনীয়া লাডুকেইটা হ'ব নহয়, একদম ৰসগোল্লাৰ নিচিনাকৈ লাডুকেইটা হ'ব, বহুত টেষ্টি হ'ব খাবলৈ। আপোনালোকে যদি এনেধৰণে লস্কৰাখিনি বনাই সঁচাকৈ বহুত ধুনীয়া হ'ব, একদম টেষ্টি হ'ব, দেখিবলৈ একে ৰসগোল্লাৰ নিচিনা বগা বগা হ'ব আৰু একদম বহুত চিম্পলকে বহুত কম সময়তে আপোনালোকে বহুত ধুনীয়াকৈ এনেকৈ বনাব পাৰে। আৰু যদি মোৰ এই ৰেচিপিটো চাই ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে মোক জনাবলৈ নাপাহৰিব দেই। যিহেতু মাঘৰ বিহু আমাৰ নিচেই দুৱাৰ মুখত, গতিকে বিহু বুলি ক'লেতো পিঠা পনা জলপান লাডু এইবিলাকেতো মেইন নহয় জানো। আৰু এতিয়া মই নেক্সট যিটো লাডু বনাম সেইটো হৈছে চুজি আৰু নাৰিকলৰ লাডু। আৰু চুজি আৰু নাৰিকল লাডুটো খাই বিৰাট বেছি ধুনীয়া লাগে, লস্কৰাৰকে কম নালাগে, বহুত ধুনীয়া লাগে খাই, বহুত টেষ্টি হয়। আৰু যিসকলে নতুনকৈ লাডু বনাবলৈ শিকি আছে তেওঁলোকে এনেকৈ বনাব পাৰে, বহুত ইজিলি তেওঁলোকে বনাব পাৰিব। আহকচোন চাওঁ আজিৰ এই চুজি আৰু নাৰিকলৰ ৰেচিপিটো। যিটো কেৰাহীত লস্কৰা বনাইছিলোঁ সেই একে কেৰাহীটোতে নাৰিকল আৰু চুজিৰ লাডুখিনিও বনাই ল'ম। তাৰ বাবে মই অলপমান পানী দিছোঁ সেই কেৰাহীটোতে আৰু তাতে 1/2 কাপ মই চেনি দিম এই কাপটোৰ জোখাৰে। যিহেতু নাৰিকল এটা আৰু চুজি প্ৰায় আধা কেজিয়ে হ'ব। আৰু তাতে অকণমান যে 1 চামুচ ৰস ওলাইছিলে নাৰিকলৰ, সেই ৰসখিনিও অকণমান দি দিলোঁ। এতিয়া ৰসখিনি দিয়াৰ পিছত আমি ধুনীয়াকৈ লৰাই পগাম, অকণমান চেনিখিনি অকণমান পগাম। তাৰপিছত তাতে নাৰিকলখিনি ধুনীয়াকৈ ঢালি দিম। ঢালি দি কৰি 10 মিনিটমান অকণমান ভাজি ল'ম ল' ফ্লেমত। একদম অকণমান ভাজাৰ পিছত এয়া চুজিত বাদামখিনি মিলাই থোৱা আছে আৰু ইলাচিখিনিও দি দিম। তাৰপিছত নাৰিকলখিনিৰ ওপৰত সেইখিনি ধুনীয়াকৈ ঢালি দিম। ঢালি দি কৰি অকণমান 10 মিনিটমান ধুনীয়াকৈ লৰাম, একদম ভালকৈ মিলাব লাগিব যাতে ধুনীয়াকৈ লাডুখিনি হয়। আৰু আপুনি অকণমান চেক কৰিবও পাৰে লাডু হ'বনে নহয়। একদম ল' ফ্লেমত ধুনীয়াকৈ 10 মিনিট ভাজিব লাগিব, ধুনীয়াকৈ মিলাই। তাৰপিছত যেতিয়া দেখিব কি লাডু বান্ধিব তেতিয়া ধুনীয়াকৈ নমাই আনিকৈ ধুনীয়াকৈ লাডুখিনি এনেকৈ বনাই ল'ব পাৰে আৰু সঁচাকৈ বহুত ধুনীয়াকৈ লাডুখিনি হৈ যাব আৰু খাবলৈ যে বহুত টেষ্টি হ'ব। যদি এই লাডু ৰেচিপিকেইটা চাই ভাল পাইছে তেনেহ'লে প্লিজ ভিডিঅ'টো লাইক কৰিব। নেক্সট এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।